खुलुमबाय इनसाइडनि नायगिरि नोंथांमोनखौ बरायबाय बिटिआरनि सदर थावनि गोजोननि नोगोर क'क्राझाराव थानाय रुपनाथ ब्रह्म सिभिल हस्पिटालाव दालाल खान्थि सोलिनायनि अजद गोजोननि नोगोर क'क्राझार आरएनबि सिभिल हस्पिटालनि डाक्टर नार्स आरो लेबरेटरि टेकनिशियानफोरजों लोगोसे हस्पिटालनि सेराव थानाय माखासे फार्मासि बिगोमाफोरा थांनाय गोलाव समनिफ्रायनो गोरोबलायनानै दालाल खान्थि सोलिबोनायनि अजद होदों राष्ट्रीय जनकल्याणकारी परिषदआ जाय समाव जाख्लनाय आरो दालाल खान्थिनि हेंथायै आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया गोख्रों राहा लाबोबाय थादों बेबायदि समाव बिटिआरनि सदर सहर क'क्राझारनि सिभिल हस्पिटालनि बेफोरबादि दालाल खान्थि सोलिनायनि सायाव मा राहा लायो बेखौ समाजो फोरमायगोन गुबुन फारसेथिं बिटिआर हालामनि गोबां निखावरि बेरामि रायजो राजाफोरा सोरखारनि बे हस्पिटालाव मोननांगौ जायखिजाया खाबुफोरखौनो मोननो हायाखै होनना राष्ट्रीय जनकल्याणकारी परिषदनि दैदेनगिरिफोरा अजद होयो बे बिथिङाव हादोरसा सोरखारजों लोगोसे प्रमद बर' दैदेननाय बिटिआर सोरखारा आरएनबि सिभिल हस्पिटालनि बेफोरबायदि दालाल खान्थिनि सायाव नायबिजिरनानै थाबैनो गोख्रों राहा लायाब्ला फैबाय थानाय समाव बेजों सोमोन्दो थानाय डाक्टर आरो नार्सफोरखौ सोराङाव लाबोगोन होनना राष्ट्रीय जनकल्याणकारी परिषदनि लेङाइ आफादगिरि कनक देआ खौरां बिजोंनि गेजेरजों हुमखि होयो গণতন্ত্ৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম ইয়াৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি প্ৰকল্প হাতত লৈছে যি স্বপ্ন পূৰণ দালালবিহীন ৰাজ্য গঠনৰ যি স্বপ্ন পূৰণ কৰাৰ স্বাৰ্থত যি পদক্ষেপ লৈছে তাক আমি পূৰ্ণ সমৰ্থন জনাই আহিছোঁ আগন্তুক দিনত জনাই যাম ইয়াৰ স্বাৰ্থত আমি ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ কোকৰাঝাৰ জিলা কমিটিৰ সদস্য কৰ্মীসকলৰ লগত আমি এটা পৰ্যবেক্ষণ কৰিছিলোঁ কোকৰাঝাৰত থকা যিখিনি আৰএনবি সিভিল হস্পিটাল আছে ৰূপনাথ ব্ৰহ্ম সিভিল হস্পিটাল তাৰ আশে পাশে হৈ থকা দালাল চক্ৰখিনি কেনেকৈ দালালি কামত লিপ্ত হৈ আছে তেখেতে কেনেকৈ দালাল চক্ৰটো চলাই আছে সেই গোটেইখিনি আমি গোপনীয়তাভাৱে আমাৰ এটা জিলা কমিটিৰ ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ জিলা কমিটিৰ এটা টিমে তত্ত্বাৱধান কৰিছিল তাত আমি কিছুমান তথ্য আমি হাতলৈ পাইছোঁ আজি প্ৰথম পৰ্যায়ত আমি গোটেইখিনি তথ্য ৰাজহুৱা নকৰোঁ আমি এই সংবাদ মাধ্যমৰ মাজেদি সেইসকল ব্যক্তিসকলক যিসকলে আৰএনবি সিভিল হস্পিটালৰ 150 পৰা 200 মিটাৰৰ ভিতৰত যিসকলে মানে চিকিৎসাৰ লগত জড়িত সংস্থাপন চলাই আছে তেখেতক আমি আহ্বান কৰিছোঁ যাহাতে তেখেতৰ নিজৰ কৰ্মখিনি নিষ্ঠাৰে পালন কৰে চাওক কোকৰাঝাৰ সিভিল হস্পিটালত মানুহখিনি আহা বেমাৰী লৈ পেচেণ্টক লৈ আহা মানুহখিনি গ্ৰাম এৰিয়াৰ পৰা আহা ভিতৰুৱা অঞ্চলৰ পৰা আহা অকল বিক্ৰী কৰি কোনোবা নিজৰ মাটি বন্ধক দি তেখেতে ট্ৰিটমেণ্টৰ কাৰণে আহাৰ পিছত তেখেতে যি দালাল চক্ৰৰ হাতত হাৰাশাস্তি হ'বলগীয়া হয় সেইখিনি কথা আমি কিন্তু তথ্য সহকাৰে পাইছোঁ আমি আপোনালোকৰ মাজেদি আজি ক'ব বিচাৰিছোঁ দালাল চক্ৰটো চলে অকল টেষ্টৰ ওপৰত যিখিনি তাতে লেবৰেটৰী আছে সেই লেবৰেটৰী সিভিল হস্পিটালৰ আশে পাশে 200 মিটাৰৰ ভিতৰত যিখিনি লেবৰেটৰী আছে তাক ভিত্তি কৰি দালাল চক্ৰ আমি গোটেই মেডিচিন আৰু মেডিচিনৰ লগত জড়িত ডক্টৰ নাৰ্ছ আৰু গোটেই ষ্টাফক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ আপোনালোকে নিজৰ কৰ্মখিনি নিষ্ঠাৰে কৰক মানুহে যাতে হাৰাশাস্তি হ'বলগীয়া নহয় মানুহে সেই মুখ্যমন্ত্ৰীয়ে কৰা যি আহ্বান যে দালালবিহীন এটা ৰাজ্য গঠন সেই গঠন প্ৰক্ৰিয়াক যাতে আপোনালোকে সহকৰ্মী হিচাপে কাম কৰে তাৰে কামনা কৰিছোঁ নহ'লে আমি দ্বিতীয় পৰ্যায়ত নিৰ্দিষ্টভাৱে আমি আঙুলাই দিব বাধ্য হ'ম যে কোনসকল ব্যক্তি ইয়াৰ লগত জড়িত আছে কোনে এই দালাল চক্ৰসকলক ভৰণ পোষণ দি আছে লাষ্টত আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ আমি এডমিনিষ্ট্ৰেশ্যন তথা আমাৰ জিলা উপায়ুক্ত বাইদেউক আমি আহ্বান কৰিছোঁ তেখেতৰ ওপৰত আমাৰ যথেষ্ট আস্থা আছে আমি আহ্বান কৰিছোঁ যাহাতে সেই লেবৰেটৰীখিনি
যিখিনি আমি গোটেই টাউনৰ কথা নকওঁ, এটলিষ্ট চিভিল হস্পিটেলৰ আশে পাশে 200 মিটাৰৰ ভিতৰত যিমানখিনি লেবৰেটৰী আছে সেই লেবৰেটৰীখিনি যাতে পেথলজিষ্টৰ মাধ্যমে চলায়, পেথলজিষ্টে যাতে সেইটো ছুপাৰভাইজ কৰে, তেনেহ'লে বস্তুখিনি ছিষ্টেমত আহিব। আৰু আমি এডমিনিষ্ট্ৰেশ্যনক তাৰ লগতে এইখিনি কথাৰ ওপৰত এইখিনি বস্তু লৈ সেই চিকিৎসা, সেই চিভিল হস্পিটেলৰ আশে পাশে হৈ থকা যি অৰাজকতা, যি দালাল চক্ৰৰাজ, সেইটোৰ ওপৰত আমি দৃষ্টিগোচৰ কৰিবলৈ বিনম্ৰতাৰে আহ্বান জনাইছোঁ।